নমস্কাৰ পোনপ্ৰথমে আজিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কিছুমান আহিবলগীয়া বহু ইম্পৰ্টেণ্ট প্ৰশ্ন কেনেকৈ সমাধান কৰে। থাৰ্ড গ্ৰেড বুলি কথা নাই, লগতে সকলো কম্পিটিটিভ এক্সামৰ কাৰণে। লগতে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বা যাতে ভিডিঅ'বিলাক পোনপ্ৰথমে আপোনালোকে পাই যায়। কুৱেশ্যনটো দি আছে যে বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণৰ এটা সমাধান হয় নে নহয় পৰীক্ষা কৰা। বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণৰ এটা সমাধান হয় নে নহয় পৰীক্ষা কৰিব দিছে। যদি হয় আমি এক দুটা ধৰণে কৰিব পাৰোঁ। এটা হৈছে কি লেফ্ট হেণ্ড ছাইড সমান ৰাইট হেণ্ড ছাইড, দুটা ছাইড সমান হয় নে নহয়। যদি আমি কি কৰিব লাগিব, এক্সৰ মানটো এক্স ইকুৱেল টু 1 দিয়া আছে, এক্সৰ ঠাইত 1 বহাই চাব লাগিব। বহোৱাৰ পিছত যদি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুটা ছাইড সমান হয়, তেতিয়া কি হ'ব, সমীকৰণটো এটা সমাধান হ'ব। বা আমি অন্য এটা ধৰণে কৰি চাব পাৰোঁ যে আমি ইয়াত প্ৰথম কি কৰিব পাৰোঁ, এক্সৰ মানটো আমি ইয়াত উলিয়াই ল'ব পাৰোঁ। 4x দিয়া আছে ইকুৱেল টু 7, এইটো +3 হৈছে, এইফালে আহিলে কি যাব -3 হৈ যাব। গতিকে 4x ইকুৱেল টু আমি জানো যে 7ৰ পৰা 3 গ'লে কিমান 4, যদি 4 হয় এতিয়া এক্সৰ লগত 4টো কি হৈছে পূৰণ হৈছে, গতিকে ইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব। 4 দি 4 কাটাকাটি কৰিলে কি এইবাৰ একবাৰ, গতিকে আমি গম পালোঁ কি এক্সৰ মান কিমান 1, গতিকে ইয়াত এক্স ইকুৱেল টু 1 দিয়া আছে। বা আমি এটা অন্য ধৰণে কৰি চাব পাৰোঁ কি লেফ্ট হেণ্ড ছাইড কিমান দিয়া আছে, লেফ্ট হেণ্ড ছাইড দিয়া আছে 4x + 3, আমি অনলি লেফ্ট হেণ্ড ছাইডটোৱে চাম, ৰাইট হেণ্ড ছাইড নাচাওঁ। যদি লেফ্ট হেণ্ড ছাইড চাওঁ 4, কিন্তু এক্সৰ মান কিমান দিয়া আছে ইয়াত এক্স ইকুৱেল 1 মানে কি আমি ইয়াত এক্সৰ ঠাইত 1টো বহাব লাগিব, বহাই +3। আমি জানো যে 4 লগত 1 পূৰণ কৰিলে কিমান 4 + 3 ইকুৱেল টু কিমান 7। আমি সমান ৰাইট হেণ্ড ছাইডৰ সমান পালোঁ নে, গতিকে এইটো এটা কি হয় সমাধান হয়। আগৰটোৰ দৰে একে এইটো দিয়া আছে কি 2x/3 + 5 = 7, য'ত x ইকুৱেল কিমান 3 বুলি কৈছে। গতিকে আমি এইটো চাব পাৰোঁ, এইটো আমি দুটা ধৰণে চাব পাৰোঁ কি আমি প্ৰথম চাব পাৰোঁ কি 2x + 3 ইকুৱেল টু কিমান আছে 7। এই 5 টেলত কি হৈছে যোগ হৈছে, যদি যোগ হৈ থাকে আমি ইয়াক কি কৰিম ইফালে লৈ আহিম, আনাৰ লগে এইটো কি হৈ যাব বিয়োগ হৈ যাব, প্লাছ আছে বিয়োগ হৈ যাব, ইফালে প্লাছ থাকিলে ইফালে মাইনাছ হৈ যাব জৰ লগে লগ। গতিকে আমি 2x/3 ৰাখি দিলোঁ। আমি জানো যে 7ৰ পৰা 5 গ'লে কিমান 2, এতিয়া আমি ইয়াত কি কৰিব পাৰোঁ বজ্ৰ পূৰণ কৰিব পাৰোঁ। যদি বজ্ৰ পূৰণ কৰোঁ 2x ইয়াত থাকিব, বজ্ৰ পূৰণ কৰিলে কি হয় ইয়াৰ তলত নাই মানে 1 এটা আছে, সেই 1 কি ইয়াক যদি আমি লেফ্ট হেণ্ড ছাইডৰ ওপৰত তোলাওঁ তে ৰাইট হেণ্ড ছাইডৰ তলত তোলাব লাগিব, আৰু এইটো দে এইটো। গতিকে আমি জানো যে 3 × 2 কিমান 3 × 2, গতিকে 2x ইয়াতে ৰাখিলে হ'ল 3 × 2 কিমান 6। আমি জানোৱে অলৰেডি যে যিকোনো চলকৰ লগত যদি কিবা এটা সংখ্যা পূৰণ হৈ থাকে তাক সমান চিহ্নৰ উপায় ইফালে সিফাল কৰিলে হৰণ হৈ যায়, ইফালে আনাৰ লগে 2টো কি যাব হৰণ হৈ যাব। গতিকে 2 দি 6 কাটাকাটি কৰিলে কেইবাৰ যায় 3 বাৰ যায়। আমি ইয়াত অলৰেডি দিয়ে থৈছোঁ কি এক্সৰ মান কিমান বুলি কৈছে 3 বুলি কৈছে, গতিকে এক্সৰ মান আমি 3 পালোঁ, গতিকে এইটো এটা কি হয় সমাধান হয়। বা অন্য ধৰণে চালে আমি চাব পাৰোঁ কি লেফ্ট হেণ্ড ছাইডটো প্ৰমাণ কৰি চালে হ'ল কি কিমান দিয়া আছে 2x/3 + 5, অনলি লেফ্ট হেণ্ড ছাইডটো চালে হ'ল, মানে এইখিনি সৰল কৰিলে যে আমি ৰাইট হেণ্ড ছাইডৰ সমান পাওঁ তেতিয়া সমাধান হ'ব। গতিকে আমি কি পাম 2, এক্সৰ মান কিমান দিয়া আছে 3 দিয়া আছে, গতিকে 3 প্লাছ কিমান 3/3 + 5, গতিকে আমি গম পালোঁ কি 3 × 2 কিমান 6, 6/3 প্লাছ কিমান 5। এতিয়া ইয়াৰ কি লসাগু ওলালে হ'ল, লসাগু কিমান হ'ব ইয়াত তল নাই মানে 1 আছে, 6 আৰু 3 যদি 1 আছে ইয়াত তল 1 আৰু 3 লসাগু 3। নেক্সট নিয়মটো কি আছিল, ওপৰৰ মানটো ছেইম থাকে, হৰটোৰে কি কৰিব লাগে লসাগু হৰণ কৰিব লাগে, হৰণ কৰি যিটো মান পাম সেই মানটো ইয়াৰ লগত পূৰণ, 3 × 3 হৰণ কৰিলে একবাৰ। নেক্সট যি চিন থাকে প্লাছ থাকিলে প্লাছ, মাইনাছ থাকিলে মাইনাছ, প্লাছ চিন আছে প্লাছ 5 × ইয়াৰ তলত নাই মানে 1 আছে, 1ৰে 3 হৰণ কৰিলে 3 বাৰ যায়, গতিকে 3। এইখিনি যদি চোৱা আমি চাম 3 6 × 6 প্লাছ 5 × 3 = 15। এতিয়া আমি গম পালোঁ 15 লগত 6 যোগ কৰিলে কিমান 21, 3, গতিকে 3 দি যে আমি 21 হৰণ কৰোঁ কেইবাৰ যাব 7 বাৰ যাব। গতিকে আমি লেফ্ট হেণ্ড ছাইড সমান ৰাইট হেণ্ড পালোঁ নে নাই, সমান ৰাইট হেণ্ড ছাইড পাই গ'লোঁ, গতিকে সমাধান হয়। পিছৰ কুৱেশ্যনটো দিয়া আছে x - 4 = 1, য'ত দিয়া আছে কিমান এক্সৰ মান কিমান বুলি কৈছে 3, গতিকে এক্সৰ মান 3 সমাধান হয় আমি পৰীক্ষা কৰি চাব লাগে। আমি দুটা ধৰণে কৰিব পাৰোঁ, আগৰ দৰে এক্সৰ মানটো আমি উলিয়াই ল'ব পাৰোঁ। x ইকুৱেল কিমান দিয়া আছে 1, এইটো কি হৈছে -4 আছে, এইফালে আনিলে কি যাব +4, গতিকে আমি এক্সৰ মান কিমান পালোঁ x ইকুৱেল কিমান পালোঁ 4 × 1 = 5 পালোঁ। গতিকে আমি সমান পাইছোঁ নেকি, পোৱা নাই, নট ইকুৱেল, গতিকে আমি এক্সৰ মান 3 পোৱা নাই, 3 পাব লাগিব, 3 পালেহে কি হ'ব সমাধান হ'ব। বা এইটো অন্য ধৰণে চালে আমি কি চাব পাৰোঁ লেফ্ট হেণ্ড ছাইডটো চাব পাৰোঁ, আমি লেফ্ট হেণ্ড ছাইড
অনলি লেফ্ট হেণ্ড সাইডটো চালে হ'ল লেফ্ট হেণ্ড সাইড মানে যেটো সাইডত চলকটো থাকিব সেই সাইডটো প্ৰমাণ কৰিলে ৰাইট হেণ্ড সাইডৰ সমান পাব লাগিব যদি পাও তেতিয়া সমাধান হ'ব ইফালে কিমান আছে x - 4 আছে কিন্তু x ইকুৱেল কিমান দিয়া আছে য'ত x ইকুৱেলটো কিমান দিয়া আছে 3 অলৰেডি দিয়া আছে আমি x ৰ ঠাইত কিমান বহাম 3 বহাম x ইকুৱেল কিমান 3 যদি x ইকুৱেল 3 হয় 3 হলে মাইনাস কিমান আছে 4 সরি x ইকুৱেল টু 3 দিয়া আছে 3 বহালো আমি মাইনাস কিমান 4 গতিকে আমি ইয়াত কিমান পাম +3 - 4 গতিকে কিমান পাম -1 পাম গতিকে আমি রাইট হ্যান্ড সাইডৰ সমান পাইছো নেকি নট ইকুৱেল রাইট হ্যান্ড সাইড নহয় গতিকে সমাধান নহয় সমাধান নহয় একেদৰে 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে 6x = 18 য'ত x ইকুৱেল টু কিমান দিয়া আছে x ৰ মান 2 দিয়া আছে গতিকে আমি আগৰ কেইটাৰ দৰে এইটো সমাধান কৰি চাব পাৰো কি 6x = 18 এটো একেবাৰে সহজ হৈছে কি x ৰ লগত 6 টো পূৰণ হৈছে গতিকে আমি x টো ইয়াত ৰাখিম কাৰণ আমাক x ৰ মান লাগে 18 টো আছে এটো ইফালে আহিলে কি যাব হৰণ হৈ যাব 6 দি 18 হৰণ কৰিলে কি হ'ব 3 বাৰ যদি হয় x ইকুৱেল আমি কিমান পালো 3 পালো গতিকে আমি x ৰ মান পাব লাগিছিল কিমান 2 পাব লাগিছিল 2 পোৱা নাই পালো কিমান 3 গতিকে নট ইকুৱেল এটো আমি অলৰেডি ক'ব পাৰো কি সমাধান নহয় বা লেফ্ট হেণ্ড সাইডটো চাব পাৰা লেফ্ট হেণ্ড সাইডটো চালেও গম পোৱা যাব যে লেফ্ট হেণ্ড সাইডে কিমান আছে 6x আছে কিন্তু x ৰ মান কিমান দিয়া আছে 2 দিয়া আছে 6 * 2 য'ত x = 2 দিয়া আছে অলৰেডি আমি গম পালো কি 6 2 গুণ কিমান 12 আমি রাইট হ্যান্ড সাইডৰ সমান পোৱা নাই নট ইকুৱেল রাইট হ্যান্ড সাইড মানে রাইট হ্যান্ড সাইড 18 আছে নহয় আমি ইয়াত 18 পাব লাগিছিল তেতিয়া সমাধান হলে যেটো 18 পোৱা নাই গতিকে এটো কি সমাধান নহয় সমাধান নহয় নেক্সট কোৱেশ্চনটো দিয়া আছে 5 নম্বৰ 5x - 1 = 7 য'ত x = 2 আগৰ দৰে একে হয় সৰল কৰিলে হ'ল কিমান 5x আছে 5x এ থাকিব ইকুৱেল 7 আছে -1 ইফালে আনলে কি যাব +1 হৈ যাব গতিকে 5x 7 ৰ লগত x যোগ কৰিলে কিমান 8 যদি 8 হয় x টো ইয়াত ৰাখিলে হ'ল ৰাখিলে আমি গম পাম কি 8/5 5 এদিটো 8 হৰণ না যায় যদি না যায় গতিকে আমি হৰণ নকৰো কাৰণ দশমিকত নোলাও যদি x ইকুৱেল কিমান দিছে 2 দি আছে আমি পাব লাগিছিল কিমান x ৰ মান 2 পাব লাগিছিল পালো কিমান 8/5 গতিকে এইটো এটা সমাধান নহয় x নট ইকুৱেল গতিকে এইটো কি সমাধান নহয় বা লেফ্ট হ্যান্ড সাইডটো চাব পাৰা লেফ্ট হ্যান্ড সাইড যদি চাও আমি লেফ্ট হ্যান্ড সাইডৰ মানটো ৰাইট হ্যান্ড সাইডৰ সমান হ'ব লাগিব গতিকে লেফ্ট হ্যান্ড সাইডটো চাব পাৰো আমি কি লেফ্ট হ্যান্ড সাইড যদি চাও 5x - 1 তেতিয়া কি যাব 5 * x ৰ মান কিমান দিয়া আছে 2 2 বহালে হ'ল -1 বা 5 2 গুণ 10 10 - 1 10 বা 1 গলে কিমান 9 গতিকে নট ইকুৱেল রাইট হ্যান্ড সাইড গতিকে আমি ক'ব পাৰো কি সমাধান নহয় 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে p/5 + 4 = 5 য'ত p ৰ মান কিমান দিয়া আছে 1 দিয়া আছে আমি এটো কৰি চাব পাৰো কি বা p বাই কিমান আছে p/5 অলৰেডি দিয়া আছে ইফালে কিমান আছে +5 আছে আৰু এটো +4 +4 টো ইফালে আনলে কি যাব -4 হৈ যাব যদি -4 হয় p/5 টো p/5 এ থাকিব তো 5 ৰ পৰা 4 গলে কিমান 1 গতিকে এইটো বজ্ৰ পূৰণ কৰি দিলে হ'ল এর তলত নাই মানে 1 আছে p এর 1 পূরণ করলে কিমান p 1 * 5 পূরণ করলে আমি কিমান পাম 5 এ পাম গতিকে আমি p এর মান কিমান পালো p = 5 পাল কিন্তু পাব লাগিছিল কিমান 1 পাব লাগিছিল গতিকে সমাধান নহয় বা লেফ্ট হ্যান্ড সাইড চাব পাৰো আমি লেফ্ট হ্যান্ড সাইড প্ৰমাণ কৰিব পাৰো লেফ্ট হ্যান্ড সাইড প্ৰমাণ কৰিব লাগিলে আমি অনলি ইখিনি ললে কি এই ইখিনিৰ মান যিমান পাম ইয়াৰ সমান হ'ব লাগিব ৰাইট সাইডৰ সমান মানে ইয়াতো আমি কি 5 ৰাইট সাইডে 5 আছে লেফ্ট সাইডে 5 এ পাব লাগিব যদি কিবা বেলেগ সংখ্যা পাও তেতিয়া এটো সমাধান নহয় চাও আমি p/5 + 4 এতে p ৰ মান কিমান দিয়া আছে 1 দিয়া আছে 1 বাই কিমান হৈ গল 5 p ৰ ঠাইত 1 বহাই দিলে হ'ল p = কিমান 1 আগৰ কেইটাত x আছিল ইয়াত কি হৈছে p একো নাই x থাকিলে x ৰ মান যিমান থাকিব বহালে হ'ল p আছে 1 গতে p ঠাইত 1 বহালে হ'ল +4 লসাগু ওলালে হ'ল কাৰণ ভগ্নাংশৰ যোগ বিয়োগ থাকিলে লসাগু লব লাগে 4 তল নাই মানে 1 এটা আছে 5 আৰু আকৌ লসাগু 5 1 into 5 এদি 5 হরণ করলে এবার একবার যোগ চিহ্ন আছে যোগ 4 into 4 তল 1 আছে 1 এদি 5 হরণ করলে 5 বার 5 1 গুণে 4 5 গুণ 20 ইকুয়াল টু কিমান পাম 21/5 গতি নট ইকুয়াল রাইট হ্যান্ড সাইড গতি সমান
7 নম্বৰ কুৱেশ্যনটো দি আছে x/7 = 6 য'ত x ইকুৱেল কিমান 42 বুলি কৈছে 42 মানে আমি ইয়াত x ৰ মান কিমান পাব লাগিব 42 একেবাৰে সহজ হয় এই অংককেইটা x/7 = 6 আগৰ দৰে কি বজ্ৰপুৰণ যেটো ভগ্নাংশ আছে গতিকে বজ্ৰপুৰণ 6 ৰ তলত নাই মানে 1 মই আগতে কৈছো যদি আমি লেফ্ট হ্যান্ড সাইডৰ হৰ লও তে ৰাইট হ্যান্ড সাইডৰ লব লব লাগিব ইয়াত যে 7 লও যদি ইয়াত x2 ললে আমি কি কৰিব লাগিব x ৰ লগত 1 টো পূৰণ হ'ব কাৰণ 6 ৰ তলত নাই মানে এক এটা আছে 7 into কিমান 6 আমি গম পালো কি x = 7 6 গুণ 42 গতি এইটো কি সমাধান হয় বা লেফ্ট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কৰি চাব পাৰা সমাধান হয় লেফ্ট হ্যান্ড সাইড রাইট হ্যান্ড কৰি চাব পাৰা মানে x ৰ ঠাইত কিমান বহাব লাগিব 42 আছে 42 বহাব লাগিব 42 বহালে আমি কি হৰণ কৰাৰ পিছত ইয়াত 6 আছে ন ৰাইট সাইডে 6 আছে লেফ্ট সাইডে কিমান পাব লাগিব 6 পাব লাগিব যদি 6 পাও সমাধান হয় আৰু পামে আমি 6 অলৰেডি 6 পাই যাম চাব পাৰো লেভেল সাইড x ৰ মান কিমান আছে 42 কৰি 42 বহালে হল তল কিমান আছে 7 11 সাইড চাইছো অনলি গতি আমি গম পাও কি 7 এ 42 কেইবাৰ 6 বাৰ যায় 6 পালো রাইট হ্যান্ড সাইডত 6 আছে গতি এটো কি সমাধান হয় রাইট হ্যান্ড সাইড সমান পাইছো 6 আছে 6 এ পাইছো নেক্সট কোৱেশ্যনটো দি আছে 8 নম্বৰ কোৱেশ্যনটো দি আছে y/3 + 5 = 8 য'ত y = কিমান 9 মানে y ৰ মান 9 দি আছে আমি সমাধান কৰিলে ইয়াত কি y ৰ মান 9 এ পাব লাগিব তেতিয়া সমাধান হ'ব বা যদি y ৰ মানটো 9 বহে চাও তে রাইট হ্যান্ড সাইডৰ সমান পাব লাগিব আমি কি কৰিম প্ৰথম আমি y ৰ মান উলাই চাম কি হয় দেখা যাব y/3 = 8 দিয়া আছে কাৰণ এটো এলত কিছে প্লাস হৈছে ইফালে আহিলে মাইনাস হৈ যাব -5 আমি জান 8 ৰ 5 গলে কিমান 3 এটি y/3 আছে y/3 থাকিব এটা এটো বজ্ৰপুৰণ কৰিলে হল নাই মানে 3 ৰ তল 1 এটা আছে y আৰু 3 পূৰণ কৰিলে y 3 ৰ তল নাই মানে 1 আছে 1 আৰু y পূৰণ কৰিলে y এ হয় 3 আৰু 3 পূৰণ কৰিব লাগিব 3 * 3 এটো সদায় কি হয় হৰ এটো সদায় হৰ হৈ থাকে এটো সদায় লব হৈ থাকে ওপৰৰ হৈ থাকে এটো লব এটো 3 টো লব এর তলত নাই মানে 1 আছে হর লব হর লব গতি আমি গম পালে y = কিমান 3 3 গুণ 9 পালো গতি আমি ইয়াৰ সমান পাইছো না বনা পাইছো যদি পাইছো সমাধান হয় এটো বেসলি গতি আমি বাই টু কি 11 সাইড প্ৰমাণ কৰি চাব পাৰো কি 11 সাইড প্ৰমাণ কৰি চাব পাৰো y/3 আছে +5 আমি কি পাব লাগিব রাইট হ্যান্ড সাইডৰ সমান পাব লাগিব মানে 8 পাব লাগিব y = কিমান দি আছে 9 একো নাই বেলেগ একো নাই y মান 9 দি আছে যেটো y ঠাইত আমি কি পাম 9 পাম 9/3 + 5 আমি এটো ডাইৰেক্ট 3 3 হৰণ কৰি দিব পাৰো যদি হৰণ যায় যদি না যায় আমি লহাগু লৈ লব পাৰো লহাগু লৈ ললে লহাগু কিমান হ'ব এর 5 ৰ তল নাই মানে কিমান আছে 1 আছে 3 ৰ 5 5 ৰ তল 1 আছে 1 আৰু 3 লহাগু কিমান 3 9 * 3 3 হৰণ কৰিলে একবাৰ +5 * 3 কাৰণ এর তল 1 আছে 1 ৰে 3 হৰণ কৰিলে 3 বাৰ যায় 3 9 গুণ 9 প্লাস 5 3 গুণ 15 যদি মান আমি গম পালে 15 লত 9 যোগ কৰিলে কিমান 24 24/3 কাটা কাটি কৰিলে কিমান পাম আমি 8 পাম কাৰণ 3 দি 24 8 বাৰ যায় সমান রাইট হ্যান্ড সাইড পাইছো যদি রাইট হ্যান্ড সাইড পাইছো আমি গম পালো কি এটো এটা সমাধান হয়